নমস্কাৰ বন্ধু বান্ধৱীসকল, চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে কেনেকৈ পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব সবিশেষ জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি আপুনি লিংক নকৰে তেতিয়াহ'লে আপুনি 10,000 টকালৈ জৰিমনা ভৰিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। লগতে 3 ডটত ক্লিক কৰি ডেস্কটপ ছেট কৰি ল'ব আৰু আপুনি সাৰ্চ বাৰত ক্লিক কৰি সাৰ্চ কৰিব ই ফিলিং বুলি। আপুনি ই ফিলিং বুলি লিখি সাৰ্চ কৰি দিব। ডিসক্ৰিপশ্যনত লিংক দিয়া আছে, সেই লিংকটোত ক্লিক কৰি আপুনি এই ৱেবছাইটটোলৈ আহিব পাৰিব। এনেকৈ আপোনাৰ লগত শ্ব' হ'ব। সাৰ্চ কৰাৰ পিছত আপুনি ই ফিলিং হোম পেজত ক্লিক কৰি দিব। এনেকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব আৰু লগতে এখন নটিচ পাব। আপুনি নটিচখন ওপৰৰ পূৰণ চিহ্নত ক্লিক কৰি ক্ল'জ কৰি দিব। ই ফিলিং ইনকাম টেক্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনেকৈ আহিব। তলৰ পিনে আহিব, দেখিব কুইক লিংক। আপুনি তলত দেখিব কুইক লিংক, তাৰ তলত দিয়া আছে লিংক আধাৰ। আপুনি লিংক আধাৰত ক্লিক কৰিব, অলপ ৱেইট কৰিব। আপুনি দেখিব লিংক আধাৰ পেজটো ওপেন হৈছে। আপুনি ইয়াত দেখিব ষ্টাৰ মাৰ্ক দিয়া আছে। পান কাৰ্ডৰ আপুনি পান নাম্বাৰটো বহাব, আধাৰ নম্বৰ আপুনি আধাৰ নাম্বাৰটো বহাব। লগতে নাম এজ পাৰ আধাৰ কাৰ্ডত যি হিচাপে নামটো আছে আপুনি সেই হিচাপে আধাৰ কাৰ্ডৰ নামটো বহাই দিব। আই হেভ অনলি ইয়াৰ অফ দ্য বাৰ্থ এণ্ড আধাৰ কাৰ্ড টিক চিন লগাব। আই এগ্ৰি টু ফিল ইট মাই আধাৰ ডিটেইলছ তাতো ক্লিক কৰি টিক চিন লগাব। কেপচা কোডটো আপুনি যি হিচাপে আছে সেই হিচাপে কেপচা কোডটো বক্সটোত বহাই দিব। অন্যথা আপুনি ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰি দিব। ইণ্টাৰ মোবাইল নাম্বাৰ বক্সটোত আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰ বহোৱা হোৱাৰ পিছত আপুনি চেণ্ড অ'টিপিত ক্লিক কৰি অ'টিপিটো বহাই লিংক আধাৰত ক্লিক কৰি দিব। ঘৰতে আপুনি নিজৰ মোবাইলতে এনেকৈ লিংক কৰিব পাৰিব। পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈছে নে নাই আপুনি কিদৰে চেক কৰিব ষ্টেটাছটো সেই বিষয়ে জনাই দিম। আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপুনি লিংক আধাৰৰ তলত ক্লিক হেয়াৰত ক্লিক কৰি দিব। লিংক আধাৰ ষ্টেটাছ পান কাৰ্ড আধাৰ নাম্বাৰ আপুনি এনেকৈ বহাই দিব বক্স দুটাত আৰু ভিউ লিংক আধাৰ ষ্টেটাছ আপুনি ষ্টেটাছটো চেক কৰিব পাৰিব লিংক হৈছে নে নাই। ভিডিঅ'টো চাই যদি আপুনি অলপ হ'লেও সহায় উপভোগ কৰিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।